আঁচনি দিব লগা কিবা আছে নেকি? আঁচনি কিবা দিব লগা আছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই শক্তি, এই সাহস, অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু কাম কৰিব তেখেতে অসমৰ ৰাইজৰ। ২৬ৰ ইলেকশ্যনত ইতিমধ্যে সকলোৱে দেখিছেই। আপোনালোকে কালিৰ পৰা এটা কম্পেৰিজন কৰক, কংগ্ৰেছ দলৰ যাত্ৰা আৰু আমাৰ যাত্ৰাৰ কম্পেৰিজনটো কৰক। জল পটকে ওলাই যাব তেওঁলোকে। তেখেতলোকৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ, আমাৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ। আগতে সদায় কয় আঁচনি কাটি দিম বুলি কয়, এতিয়াতো আঁচনি নাই আৰু আছে নেকি? কোড অফ কণ্ডাক্টলৈ আৰু 10 দিন বা 12 দিন বা এসপ্তাহ আছে, এতিয়াতো একো আঁচনি দিব নোৱাৰো। আগতে কি কয় কংগ্ৰেছ দলে, কি কয় বা অন্য দলবিলাকে কি কয়, আমি বোলে আঁচনি কাটি দিম বুলি মানুহ আনো। এতিয়া কাৰোবাক সোধকচোন আঁচনি কাটিব পাৰো নেকি? এতিয়া আঁচনি দিব লগা কিবা আছে নেকি? আঁচনি কিবা দিব লগা আছে নেকি? এয়া মানুহৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে প্ৰমাণ কৰিছে যে আমাৰ শক্তি অত্যন্ত বৃদ্ধি হৈছে, শক্তিশালী আমি অৱস্থাত আছো। আমি বহু চিটত, মই সংখ্যাটো ক'বলৈ বেয়া পাইছোঁ, বহু চিটত, অভিলেখ সংখ্যক চিটত জয়লাভ কৰি আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব।